তো আপোনালোকে থাম্বনেইলখন চাই কিনে গম পাইছে চাগে যে ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে, কিয়নো মোৰ পইচা বেছি হৈ গৈছে আৰু এনেকৈ গতিটো হ'বই ন। তো মোৰ পৰিচয় ক'বলৈ গ'লে মোৰ নাম সুনীল। তো বেছি সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজিৰ ভিডিঅ'টো একো হাঁহি উঠা টপিকত নাই, আজিৰ ভিডিঅ'টো হ'ব ইনফৰমেশ্যন টপিকৰ ওপৰত। তো বলক আৰম্ভই কৰি দিওঁ। বন্ধুসকল, আপোনালোক ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা আজি 15 আগষ্ট তাৰিখ স্বাধীনতা দিৱস। আজি ৰাতিপুৱাই কি হ'ল ন, মোৰ হোৱাটছআপত মেছেজ এটা আহিলে, যিটো মেছেজ আপোনাক মই স্ক্ৰীণত দেখাম। এইটো মেছেজ অহাৰ পাছতে আপোনালোকে যিটো দেখিলে এতিয়া মেছেজ অহাৰ পাছত তাৰ তলত এটা ভইচ আহিছে। এইটো ভইচটো বাৰু আপোনালোকক নুশুনা, কিয়নো শুনালে যদি বেছি যিটো নেকি সময় মানে ভিডিঅ'টো দীঘল হৈ যাব, এইটো কাৰণে নুশুনা। কিয়নো আজিকালি মানুহবোৰক দীঘল ভিডিঅ' চাবলৈ পচন্দ নালাগে। কিন্তু মোৰ ভিডিঅ' 2-3 মিনিট থাকে, হ'লে 1 মিনিটে চাই মানুহে, আৰু ইয়াত যদি 5-6 মিনিট হৈ যায় আৰু কি গতি হ'ব। তো এইটো যিটো ভইচত মোক কোৱা গৈছে যে আপোনাৰ 25 লাখ টকা যিটো নেকি লটাৰী লাগিছে, এইটো লটাৰীটোৰ যিটো নেকি নম্বৰ যিটো নেকি চিলেকশ্যন কৰা হৈছে, যেনে নেকি হোৱাটছআপ, ফেচবুক, মেছেঞ্জাৰ চলাই সিহঁতৰ এইটো নেকি নম্বৰটো লোৱা হৈছে। আৰু এইটো লৈছে মুকেশ আম্বানী, নৰেন্দ্ৰ মোদী আৰু অমিতাভ বচ্চন, যাৰ নাম জানো সিহঁতৰ আৰু দুজনৰ এক্সট্ৰা নাম আছে, সিহঁতৰ ফালৰ পৰা নেকি মোক চিলেকশ্যন কৰা হৈছে। ইয়াৰ বাবে মোক মানে 25 লাখ টকা দিয়া যাব। আৰু ইয়াতে নম্বৰ দিয়া গৈছে, আপোনাৰ স্ক্ৰীণত দেখি পাইছে চাগে এইটো নম্বৰটো। এইটো নম্বৰত ফোন কৰিবলৈ কৈছে, আৰু ফোন কৰাৰ পাছতে আগৰ প্ৰচেছতে বেংক মেনেজাৰটোহে ক'ব। আৰু ইমানবোৰ গম পোৱাৰ পাছত আৰু কিয়নো ফোন কৰা লেট কৰিম, যিটো স্ক্ৰীণত নম্বৰ দিয়াই আছে আৰু কিয়নো লেট কৰিম। সেইটো বাবে মই বেংক মেনেজাৰটোকে ফোন কৰিলোঁ। আৰু ফোন কৰাৰ পাছতে বেংক মেনেজাৰে ক'লে যে আপোনাৰ লটাৰী যোনটো মেছেজ আছে সেইটো মোক চেণ্ড কৰি দিয়ক। আৰু মই লগে লগে আৰু লেট নকৰাকৈ চেণ্ড কৰি দিলোঁ। তাৰপিছত আকৌ ফোন লগালোঁ, কৈছে 15 মিনিট ৰখিব লাগিব। আৰু 15 মিনিট ৰখাৰ পাছতে মোক এটা চাৰ্টিফিকেট দিছে। সেইটো চাৰ্টিফিকেটৰ পৰা আপোনাক দেখুৱাই দিছোঁ, চাই লওক এবাৰ। আপোনালোকে চাৰ্টিফিকেটখন ধ্যানকৈ মন কৰিলে, যিটো নেকি ষ্টাম্প তলত আছে আৰু ফটো ওপৰত আছে। মানে এইটো চাৰ্টিফিকেট নোপোৱাৰ কাৰণে মোৰ পৰা মানে মোৰ নাম, একাউণ্ট নম্বৰ আৰু তাৰপিছত পাছপৰ্ট চাইজ ফটো আৰু আধাৰ কাৰ্ড লোৱা আছে। আৰু এইবোৰ লোৱাৰ পাছত মোক এইখন আইডি যিটো নেকি আপোনালোকে দেখিছিলে, সেইখন আইডিটো মোক বনাই দিছিলে। বাৰু যি কি নহওক, ইমানখিনি 25 লাখ টকাৰ কথা আছিল আৰু কি কৰিম। তাৰপিছত অলপ দেৰি পাছত মোক তাত আইডিটো দেখিলোঁ যে তাত 12,200 টকা নেকি মোৰ তাতে টেক্স দিব লাগিব। তাৰপিছত ফোন কৰি কিনে মোক ক'লে যে ইমানটো আমাৰ বেংকৰ নিয়ম হয়, না আমাক দিব লাগিব না আমাৰ মেনেজাৰক না আমাৰ কোম্পানীক, এইটো বেংকক দিব লাগিব, মানে বেংককে দিব লাগিব। এইটো বেংকৰ নিয়ম হয়, যিটো ইমান ডাঙৰ ৰকম দিছে, ইয়াৰ কাৰণে আপোনালোকে 12,200 টকা পে' কৰিব লাগিব। তাৰপিছত লগে লগে আপোনাৰ একাউণ্টত 2,50,000 আহি যাব। আৰু ইমানটো কৈছে যে এইটো কথা কোনো লগৰক নক'ব, মানে এইটো কথাটো লগৰক ক'বই নালাগে। লগৰক ক'লে যদি কি হ'ব, মানে আপোনাৰ লটাৰীতে কাঢ়ি দিয়ে, মানে আপোনাৰ চিমটো কি কৰিব, মানে সিহঁতি আপোনাৰ নম্বৰত নতুন চিম লৈ ল'ব, 50,000-60,000 টকা খৰচ কৰি কিনে, তাৰপিছত আপোনাৰ চিমটো ব্লক কৰি কিনে সিহঁতি এই নম্বৰটো লৈ ল'ব, 2,50,000 এমনি হাজম কৰি ল'ব। মানে ইমান ডাঙৰ আৰু আইডিয়া লগাই লৈছে, হয় নাই? বাৰু এইবোৰ মই লগৰবোৰক কোৱা নাই, কিন্তু সি নেজানে যে মই কাক কৈ আছোঁ। মানে গোটেই আৰু অসম বাকী কৈ আছোঁ, অসম কি গোটেই ভাৰতবৰ্ষকে কৈ আছোঁ, যোনে যোনে নেকি অসমীয়া লেংগুৱেজ জানে। তো মই ইমানখিনি কৰাৰ পাছত মই একো কোৱা নাই। তাৰপিছত মোক সুধিবলৈ লৈছে যে আপুনি কি মাধ্যমেৰে মানে মোক পে'মেণ্ট কৰি দিব, গুগল পে', বেংক একাউণ্ট, ইয়া পে'টিএম ট্ৰান্সফাৰ কি পৰা। মই ক'লোঁ যে গুগল পে'। নিশ্চয় গুগল পে' নম্বৰটো মানে তেওঁৰ মোক গুগল পে' নম্বৰটো দিলে। আপোনালোকে স্ক্ৰীণত দেখি পাইছে, এইটো তাৰ গুগল পে' নম্বৰ, যেতিয়া আপুনি স্ক্ৰীণত দেখি পাইছে, এইটো তাৰ গুগল পে' নম্বৰ। তাৰপিছতে মই গুগল পে' নম্বৰটো মই চেণ্ড কৰিলোঁ। কিমান টকা আপোনালোকে এবাৰ চাই লওক। এইটো চেণ্ড কৰাৰ পাছত আপোনালোকে দেখিলে যে এইটো যোৱা নাই, মানে এইটো চেণ্ড হোৱাই নাই। তাৰপিছত মই ক'লোঁ যে এইটো চেণ্ড হোৱা নাই। তেতিয়া ই কৈছে মই বেংক একাউণ্ট নম্বৰ দি দিম নে আপোনাক। মই ক'লোঁ ঠিকে আছে, বেংক একাউণ্টটো দি দিয়ক। আৰু কি আছে, 2,50,000 চাৱাল আছে, হয় নাই? তো বেংক একাউণ্ট দিলে বেংক একাউণ্ট নম্বৰ দিলে আপোনাৰ স্ক্ৰীণত চাব। তাৰপিছত মই বেংক একাউণ্ট নম্বৰটো মই ট্ৰান্সফাৰ কৰিলোঁ। আপোনালোকে দেখি পাইছে স্ক্ৰীণত কিমান হাজাৰ টকা ট্ৰান্সফাৰ কৰিলোঁ, গুচি গ'ল ইমান 12,000 টকা মোৰ। তাৰপিছত মই পূৰা ইয়াতে আৰু এইটো পূৰা বাৰণি হৈ গৈছে আৰু 2,50,000 ইয়াৰ একো নকৰাকৈ, মানে একো নকৰাকৈ 2,50,000 টকা এবাৰ কি লাগে ভাই, ভাবি ল'লোঁ আৰু এটা পালচাৰ বাইককে লৈ ল'ম। ইমানখিনি কৰাৰ পাছত মই অপেক্ষা কৰি আছিলোঁ, মানে মই ৱেইটিং কৰি আছিলোঁ মোবাইলত কেতিয়া আহিব মোৰ তাত ফোন। ইয়াৰ 2,50,000 আজিতো মই ফালি দিম, মা কচম যায়। তাৰপিছতে কৈছে মই বেংকতে থিয় হৈ আছোঁ, টেনশ্যন নকৰিবা, আপোনাৰ পইচাটো আহিছে। মই এবাৰ চেক কৰি লওঁ যে পইচাটো আহিছে নাই। তাৰপাছত অলপ দেৰি পাছত ফোন কৰি কৈছে যে আপোনাৰ বোলে পইচা অহা নাই। এইটো শুনি কিনে মোৰ চকুটো এনেকৈ হৈ থাকিলে আৰু দিলৰ ধৰকটো এনেকৈ আছিল, ৰখি থাকিলে। আৰে ভাই 12,000 টকা এটা দিছোঁ আৰু অহা নাই। তাৰপিছত মই মানুহজনক ক'লোঁ যে মই জানিছিলোঁ যে আপোনালোকে এনেকৈয়ে কৰিব, কিয়নো মই ফেচবুকতো চাইছিলোঁ, ইউটিউবতো চাইছিলোঁ, আৰু বেলেগ জেগাতো মই এনেকুৱা কেছ পাইছিলোঁ। সেইটো কাৰণে মই বিশ্বাস নকৰাকৈ মই ট্ৰান্সফাৰ কৰি দিলোঁ। এইটোনো ভুল নকৰিব, কিয়নো মই ইমান যদি
চাইছে তেতিয়াহ'লে মই 12,000 টকা দিয়া নো কিয় ভুল কৰিম এতিয়া আপোনালোকক মেইন কাহিনীটো কৈছে যে মই কি ধৰণে মানে এইটো চিষ্টেমটো কৰিলো 12,000 টকা কি ধৰণে মই পে কৰিলো আপোনালোকক কৈছে আপোনালোক শুনি কিনে আপুনি হাঁহি যাব বেলেগ মানুহে এইবোৰ মেছেজ দেখাৰ পাছত গালি দি কিনে এৰি দিয়ে মই ভাবিলো আৰে নহয় ভাই যি ধৰণে ইহঁতে আমাক বেৱকুফ বনাই মানে উল্লু বনাই মিছা কথা কয় সেই ধৰণে মই সিহঁতক মিছা কথা কৈ কিনে সিহঁতকে ঠাগি কিন্তু সিহঁতে থাকিব পাৰে আমি থাকিব নোৱাৰিম জানে মোৰ চেনেলৰ নাম হাঁহিব লাগিব তো সময়ৰ কাৰণে আপোনালোকক কিবা এটা কৰিবই লাগিব কিন্তু হাঁহাৰ ওপৰতে হয় সেইটো কাৰণে মই সকলোখন যেটো ভিডিও হাঁহিবলগীয়াটো যেটো নেকি মই ভিডিও শৰ্টছ সেইটো দিয়া নাই কিন্তু আজি মই কথাৰে হ'ব আপোনালোকক পুৰা প্ৰচেছটো কৈ দিছোঁ যে মই কৰিলোঁ প্ৰথম বন্ধুসকল আপোনালোকক মই এটা স্ক্ৰীন শ্বেয়াৰ কৰিম প্ৰথমে মই কৈছিলোঁ যে গুগল পে'ত পইচা ট্ৰান্সফাৰ কৰিছিলোঁ তাত যোৱা নাই আপুনি এবাৰ চাই লওক দেখি আছে চাগে ইয়াত আপোনালোকে দেখুওৱা গৈছে যে এটকা সেন্ড কৰা হৈছে আৰু ফেল কৰা হৈছে এতিয়া আৰু হোৱাৰ পাছত মই আপোনালোকক কৈছিলোঁ যে যোৱা নাই গুগল পে'তে যোৱা নাই তাৰপিছত বেংক একাউণ্ট নম্বৰ দিব ক'লোঁ বেংক একাউণ্ট নম্বৰ দিলে আৰু বেংক একাউণ্ট নম্বৰটো মোৰ চাব পাৰিব আপোনালোকে তাতে তো বন্ধুসকল ইয়াতো এটকাই মই সেন্ড কৰিছিলোঁ তাৰপিছত যোনটো আপোনালোকে 12,000 টকা দেখিছে যিখিনি ভিডিঅ' এডিটৰ এপৰ সহায়েৰে সেইটো ফটোটো মই এডিট কৰিছিলোঁ মানে এইটো 1 টকা আছিলে তাত মই মানে এক্সট্ৰা 2 আৰু 000 মই জইন এড কৰি দিলোঁ মানে যে দেখাতে 12,000 নিচিনা কিন্তু মই সঁচাকৈ কৈছোঁ বন্ধুসকল মই মাত্ৰ 1 টকাহে সেন্ড কৰিছিলোঁ তাৰ অলপ সময় পাছতে মই সিহঁতক ফোন কৰিলোঁ মানে সিহঁতে প্ৰথমে ফোন কৰিলে 5 বাৰ মান ফোন নুঠালে তাৰপিছত মই ফোন কৰিলোঁ কৈছে যে মোক কৈছে যে ধমকাইছে মানে বেটা আপুনি ऐसा কিয় কিয়া আৰে মই ক'লোঁ মই কিয়নো এনেকৈ কৰিম মই নাই সি কৈছে মোক যে ভগৱানৰ ওপৰত ভয় আছে নাই বোলে তই মোক থাকিলি মই ক'লোঁ মই কেলৈ ভগৱানৰ ওপৰত ভয় নাথাকিব ইয়াৰ থাকিলেতো আপুনি মোক মই জানিছিলোঁ যে আপোনালোকে 12,000 টকা খোৱাৰ পাছত এনেকৈ এটা কথা ক'ব বুলি চব এইটোকে কৈ দিমা কাৰণ সিহঁতে থাকিব মই ক'লোঁ যে 12,000 টকা খোৱাৰ পাছতে আপোনালোকে এনেকৈ কৈছে মই জানিছিলোঁ আপোনালোকে এনেকৈ কৰিব তাৰপিছত মই জিদ ক'লোঁ যে মোক 12,000 টকা ঘূৰাই দিয়ক নহ'লে মই 2,50,000 টকা মোৰ লটাৰীটো দিয়ক নহ'লে কথাটো বেয়া যাব নহ'লে সিহঁতে কৈছে মই আপুনি কেলৈ ঠাগিছে आप क्यों झूठ बोल रहे हो आपने पैसा ट्रांसफर किया ही नहीं এনেকা টাইপৰ কথা কৈছে মই ক'লোঁ যে ট্ৰান্সফাৰ কৰা যে এইটো স্ক্ৰীনশ্বটটো ক'ৰ পৰা পালোঁ তাৰপিছত কৈছে এইটো বনাইছে মই ক'লোঁ যে মই কেনেকৈ বনাম মই ক্লাছ 1 থাকিও বনাই মানে স্কুল গৈয়ে পোৱা নাই মই অকল গুগল পে'ৰ পৰা ট্ৰান্সফাৰ কৰি দিলোঁ মই আৰু নেজানো কৈছে মই এইবোৰ নেজানো বোলে আপোনাৰ ঘৰত ফেমিলি আছে ভয় নাই অলপ ভগৱান মই ক'লোঁ তোৰোতো ঘৰত ফেমিলি আছে চা তই মোৰ 12,000 টকা ঘূৰা মই দুখীয়া মানুহ মোৰ মা বেমাৰ আছে মই বেমাৰত পৰি থকা পইচা নথকাৰ কাৰণে মই এইটো লটাৰী নম্বৰ পালোঁ বুলিয়ে মই 12,000 টকা দিলোঁ এটা মোৰ মা বেমাৰ আছে মোৰ ইলাজ কেনে কৰিব মই নেজানো মোৰ 7,000 টকা মানে সৰি 12,000 টকা ঘূৰা নহ'লে 2,50,000 টকা মোৰ লটাৰী তাৰপিছত অলপমান চুপচাপ হৈ গ'ল তাৰপিছত ভগৱানৰ ওপৰত ভয় মিছা কথা কেলে মই ক'লোঁ মিছা কথা আপোনালোকে কৈছে মই জানো আপোনালোকে পইচা পোৱাৰ পাছত এনেকৈ তাৰপিছত বহুত দেৰি কাজিয়া কৰাৰ পাছতে তাৰপিছত ক'লে ফোনটো কাটি দিয়ে মই ভাবিছিলোঁ মানে লুটি লৈয়ে ল'ম আৰু সিহঁতক কিমান ন আমাক লুটিব এইটো বন্ধ কৰি আপোনালোকে এটা কথা ক'ম আপোনালোকে ফেচবুকত আৰু ইউটিউবত আৰু বহুত এনেকুৱা ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ বহুত কেছ দেখি পাইছে সেইটো কাৰণে সাৱধান থাকক কিয়নো এনেকুৱা ধৰণৰ কথাবোৰ কয় ন মানে আপোনাৰ দিমাগটো ঘূৰাই দিবা আৰু এনেকুৱা টাইপত মানে সহ্যই হৈ নিছে মোকো এইটো টাইপতে কৈছে যে আপোনালোকে এইবোৰৰ বিষয়ে বহুত জেগাতো শুনিছে সেইটো নহয় আৰু কিবা কিবি মানে বহুত মানে ভয়ো খুৱাব বিচাৰে আপুনি যদি দম দিয়ে সিহঁতক গালি পাৰি ভয়ো পুলিচ কেছ দিম এনেকৈ মানে ভয় খুৱাব বিচাৰে আপোনালোকে ভয় নাখাব কিয়নো আপোনালোকে এতিয়ালৈকে একোতো যদি আপোনালোকে যদি যোগদানে কৰে তেতিয়া ডাইৰেক্ট হঠাৎ মানে 2,50,000 টকাৰ মানে আহিব কেলে মানে আপোনাৰ লটাৰী আৰু 2 নম্বৰ কথা হ'ল যে বেংকে যেতিয়া নেকি আপোনাৰ বেংকত পইচা আহে তেতিয়া বেংকে সেই পইচাটোৰ পৰাহে মূল্যটো কাটি কিনে আপোনাক যিমান পাইছে সেইটোতে আগতে বেংকেনো টেক্স নলয় সেইটোতে মানে আমি বুজি পাই যাব গ'লে এইটো মিছা কথা কৈছে মানে এইবোৰ কামতে ভয় খাব নাই আৰু কেছ দিম ক'লে যোৱা ভাই দিছে আমাৰো আছে মানে তো আজিৰ ভিডিঅ'লৈ ইমানে তো লগ পাম আৰু এটা এনেকৈ ভিডিঅ'লৈ এনেকৈ মানে হাই উঠা ভিডিঅ'লৈ লগ পাম এইটো নাই মানে আজি মোৰ ইয়াত আহি গৈছিলে মানে হঠাৎ সেইটো আমি ভাবিছোঁ যে আপোনালোককো জনাই দিম মানে আপোনালোকো জনোৱা উচিত মানে কি ধৰণে মই সিহঁতকে উল্লু বনাই দিলোঁ বা মোকো সিহঁতে উল্লু বনাব গৈছিলে তো আপোনালোকে এনেকৈ কাম নকৰিব মানে এনেকৈ ফোন জনাইলে আপোনালোকে পাৰিলে ফোনে নকৰিব বাদ দিয়ক এইবোৰ মিছা কথা কিন্তু কিছুমান মানে এইবোৰত ফচিও যাব পাৰে ভয় কিন্তু মই কৈছোঁ যে এইবোৰত নফচিব তো মই এইটো 12,000 যোনটো দেখুওৱা গৈছিলে স্ক্ৰীণত সেইটোনো বাৰু মই দিয়া নাছিলোঁ মাত্ৰ 1 টকাহে দিছিলোঁ তো বাচি থাকিব তো এই ভিডিঅ' যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন প্ৰেছ কৰি দিব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত পাই যাব তো লগ পাম আৰু এটা ভিডিঅ'লৈ বাই বাই